ৰবচনবোৰৰ মুখ্য সম্পাদনাত প্ৰকাশিত 2017 চনৰ ছেপ্টেম্বৰ মাহৰ মায়া আলোচনীখন মই হাতত তুলি লৈছোঁ। জুবিন গাৰ্গ নিজেও এই আলোচনীখনৰ পৃষ্ঠপোষক আছিল। ছেপ্টেম্বৰ মাহৰ এই সংখ্যাটো জুবিন বিশেষ আছিল আৰু তাত মই জুবিন দাৰ ওপৰত এটি কবিতা লিখিছোঁ। সচৰাচৰ কবিতা এটা যেতিয়া লিখা হয়, বিভিন্নজনে বিভিন্ন চিন্তাধাৰাৰে এই কবিতা এটা লিখে আৰু যাৰ যি ধৰণে মানৱ পটত আহে তেনেকৈ লিখাৰ যত্ন কৰে। মই আজি এতিয়া ভাবিবলৈ লৈছোঁ এই কবিতাটো মই সেই সময়ত মোৰ মনত কিয় এনেদৰেই আহিছিল আৰু মই এনেদৰেই লিখিছোঁ। আজি এই মুহূৰ্তত জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই পুনৰ এই কবিতাটো এবাৰ পাঠ কৰিবলৈ বিচাৰিছোঁ। কবিতাৰ শিৰোনাম জুবিন দা জুবিন দা বুলি। জুবিন দা বুলি চিঞৰি উঠিছিলোঁ আৰু কান্ধত ধৰি খেপিয়াইছিলোঁ মোৰ অস্থিৰতা। সেই ৰাতি জুবিন নামৰ এটি সত্তাই জোকাৰি গৈছিল দেশখন। এটি গানৰ পৰা গানৰ দূৰত্বত ঘৰ সাজিছিল। চিঞৰি উঠিছিল এটি কবিতা। হাতৰ যেন লাগে অথচ ওচৰতে আছে, উজাৰি দিয়ে ভাল পোৱা। নিমিষতে এজন শিশু অথবা ঋষি বুজিম জানো, নুবুজাৰো কাৰণ নাই। ক'তনো আছিল তেওঁৰ ঘৰ? এদিন কোনোবাই কৈছিল চহৰৰ মধ্যবিন্দুত অথবা পথৰ দাঁতিতে আছিল তেওঁ। মই পুনৰাই কৈছোঁ যে এই কবিতাটো মই এই দিশটোৰে কিয় লিখিলোঁ। জুবিন দাৰ বিভিন্ন দিশ আছিল জুবিন দাৰ বিষয়ে লিখাৰ কাৰণে। কেৱল মই জুবিন দাৰ আজি যি বাস্তৱিক পৃথিৱীখন আমি দেখা পালোঁ আৰু এই পৃথিৱীখনৰ লগত হয়তো এই কবিতাটোৰ বহুখিনি সামঞ্জস্য থাকি গ'ল আৰু মই বাৰ বাৰ বহুখিনি আৱেগিক হৈ যাওঁ যে এনেধৰণৰ কবিতা এটা আজি অত বছৰ আগতে মই কিয় লিখিছিলোঁ। এও কিবা এটা ব্ৰহ্মাণ্ডীয় দিশ মোৰ কলমত এনেকৈ ওলাইছিল। জয় জুবিন দা।